নমস্কাৰ বন্ধু বান্ধৱীসকল, মা লক্ষ্মী সুখী কৰাৰ উপায়। যদি আপুনি মা লক্ষ্মী সুখী কৰিব বিচাৰে তেনেহ'লে এই 6টা সহজ উপায় নিশ্চয় কৰক। যদি আপুনি টকা পইচাৰ সমস্যাত ভুগি আছে তেনেহ'লে চিন্তা কৰিবৰ প্ৰয়োজন নাই। মই আপোনালোকক এনেকুৱা 6টা উপায় ক'বলৈ ওলাইছোঁ যিকেইটা অনুসৰণ কৰিলে ধন ধ্যান আৰু সমৃদ্ধিৰে পূৰ্ণ হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, জানো আহক এই 6টা সহজ উপায়ৰ বিষয়ে। বন্ধু বান্ধৱীসকল, প্ৰথম উপায়টো হৈছে যদি আপুনি ঘৰত ঘৰুৱা ঘিৰ চাকি জ্বলায় আৰু যদি পূজা ঘৰত অলপ ঘৰুৱা ঘি এটা খোলা পাত্ৰত ৰাখে তেতিয়াহ'লে মা লক্ষ্মী আকৰ্ষিত হয়। আৰু এইটো এই কাৰণে কৰিব লাগে কিয়নো মা লক্ষ্মীক ঘৰুৱা ঘিৰ সুগন্ধই আকৰ্ষিত কৰে। দ্বিতীয়টো হৈছে আপোনাৰ কাৰ্যস্থলৰ কোনো কৰ্মচাৰীক পেট ভৰাই ভোজন কৰাওক আৰু বিশেষকৈ শনিবাৰৰ দিনা ভোজন কৰোৱালে আপোনাৰ ধন লাভ হয়। তৃতীয়টো হৈছে মুগৰ দাইল খালে আৰু দান কৰিলে আৰ্থিক সমস্যা মজবুত হয়। আৰু যদি আপুনি বুধবাৰৰ পৰা এইটো আৰম্ভ কৰে তেনেহ'লে বেছি লাভজনক হয়। চতুৰ্থটো হৈছে কেতিয়াও মঙ্গলবাৰে কাকো ঋণ নিদিব আৰু নিজেও নল'ব। আৰু কেতিয়াবা ঋণ ল'লেও ঋণৰ প্ৰথম কিস্তি বুধবাৰৰ পৰা দিব লাগে আৰু এইটো দিনৰ পৰাহে আৰম্ভ কৰিব লাগে। ঋণ দিয়া লোৱা কোনো কথা মঙ্গলবাৰে আলোচনা কৰিব নালাগে। এনেকুৱা কৰিলে আপোনাৰ কাৰণে মংগল হ'ব। মঙ্গলবাৰে ধন লোৱা আৰু দিয়া কৰিলে লোৱাটোৰ সমস্যা হয় আৰু দিয়াটোৰো সমস্যা হয়। এই কাৰণে মঙ্গলবাৰে কোনো ঋণৰ কথা আলোচনা নকৰিব। ইয়াৰ কাৰণে বুধবাৰ উত্তম। এনেকুৱা কৰিলে আপোনাৰ কাৰণে লাভজনক হ'ব। পঞ্চমটো হৈছে যিকোনো বিশেষ কাম নহ'লে অফিচ যোৱাৰ সময়ত অলপ কেশৰৰ দানা মুখত লৈ ওলাওক। এনেকুৱা কৰিলে মা লক্ষ্মীৰ কৃপা লাভ হয়। কেশৰৰ লগত মা লক্ষ্মীৰ বহুত ঘনিষ্ঠ সম্পৰ্ক আছে আৰু এইটো উপায় কৰিলেও বহুত শুভফল পাব। ষষ্ঠটো হৈছে ৰাতিপুৱা শুই উঠি পোনপ্ৰথমে নিজৰ হাত দুখন চাওক আৰু মনতে মা লক্ষ্মীৰ পৰা আশীৰ্বাদ খোজক। এনেকুৱা কৰিলে লাভ হ'ব। বন্ধু বান্ধৱীসকল, এই 6টা অতি সহজ ফলপ্ৰসূ উপায় হয় যিকেইটা আপুনি কৰিলে মা লক্ষ্মী নিশ্চয়কৈ প্ৰসন্ন হ'ব আৰু আপুনি মা লক্ষ্মীৰ কৃপা লাভ কৰি থাকিব। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰ্মমূলক ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ কমেণ্টত জয় মা লক্ষ্মী লিখিব।